ঘৰৰ পৰা মায়ে মোনাখন দি পঠাইছে কি কি আছে ইয়াতে দেখাম আহক ফাৰ্ষ্টতে এইটো পিঠাগুড়ি পঠাইছে পিঠাগুড়ি আৰু এয়া কলপাতত দিয়া পিঠা বনাই কিনে দি পঠাইছে আৰু এয়া ডাঙৰ মানমুনি আঞ্জা বনাই খাম এইটো শাক 3-4টামান শাক মিক্স আছে ইয়াতে তাৰপিছত এইটো সৰু মানমুনি এইটোও আঞ্জা বনাই খায় ইয়াতে দিছে এই পুদিনা আৰু এইটো ধনিয়া ইয়াৰ প্ৰসাদো দিছে পূজাৰ প্ৰসাদ এয়া আমাৰ ঘৰৰ চব্জি বেঙেনা কল বেঙেনা আৰু লেচেৰা আৰু কলফুল আৰু এইটো ঘৰুৱা মিঠাতেল আৰু এয়া হৈছে আমাৰ খেতিৰ চাউল আৰু এয়া আমাৰ দোকানৰ পৰা বিস্কুট আহিছে বহুজনীক চিঠি লিখিলোঁ বহুতো মই প্ৰেম কৰিলোঁ বহুজনীক চিঠি লিখি